বৰালি মাছ আৰু সৰিয়হৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এনেধৰণে বনালে খাবলৈ খুব সোৱাদ লগা হয়। বৰালি মাছখিনি মই ফ্ৰাই কৰাৰ আগতে অলপ কেঁচা মিঠাতেল দি লৈছিলোঁ, তেতিয়া অলপ কম ফুটে। আৰু এই ৰৈ যোৱা তেলতে দিলোঁ মই পিঁয়াজ, নৰসিংহ পাত দি দিলোঁ অলপ ধুনীয়া গোন্ধৰ কাৰণে। ধুনীয়াকৈ ভাজি ল'ম আৰু দি দিলোঁ কেঁচা জলকীয়া। এইখিনি ভাজি হোৱাৰ পিছত মই দি দিম আলুখিনি অলপ ভাজি ল'ম আৰু তাৰপিছত দি দিম মই হালধি আৰু সোৱাদ অনুসৰি দি দিম মই নিমখ। এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। সৰিয়হ দিয়া আগতে আলুখিনি অলপ সিজি ল'লে ভাল আৰু ধুনীয়াকৈ ভাজি ল'ম আৰু তাৰপিছত দি দিম মই বিলাহী কেইটুকুৰা। বিলাহীখিনি আগতে সৰিয়হৰ লগতে মই পেষ্ট বনাই লওঁ, আজি কিন্তু এনেকৈও দি দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মই সৰিয়হৰ পেষ্টটো দি দিছোঁ। ইয়াতে দি দিছোঁ মই আদা নহৰু দি পিনি এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ। আৰু অলপ ভাজি লোৱাৰ পিছত ৰৈ যোৱা পানী তাতে মিক্সিটোৰ পৰা অলপ পানীও দি দিছোঁ আৰু এইখিনি অলপ ভাজি ল'ম আৰু এনেকৈ ভাজি লোৱাৰ পিছত 10-15 মিনিটৰ পিছত শুকাই যোৱাৰ পিছত মই গৰম পানী দি দিম ইয়াতে। এনেকৈ ধুনীয়াকৈ ভাজি লোৱাৰ পিছত আৰু উতল আহিব, তাৰপিছত দি দিম মাছ কেইটুকুৰা। এনেকৈ 15-20 মিনিটমান সিজাই ল'ম আৰু 15 মিনিটমান সিজালোঁ আৰু এই ৰেডি হৈ গ'ল মোৰ সৰিয়হৰ লগত। খাবলৈ যে খুবেই সোৱাদ লগা হৈছিলে, খাই চাব আপোনালোকেও। আৰু ভাল লাগিলে জনাব।